নমস্কাৰ, মই আজি আপোনালোকক শুকান মাছৰ এটা চাটনি বনাই দেখাম। অতি সহজতে বনাব পৰা আৰু খুব কম সংখ্যক বস্তু দি বনাম। তাৰ কাৰণে আমি কেইটামান বামলা মাছ লৈছোঁ আৰু পিঁয়াজ আছে আৰু অলপ শুকান মছলা আৰু এটা আদা নহৰু আৰু জলকীয়া আৰু জালুকৰ এটা পেষ্ট। খুব কম বস্তু। ঠিক আছে, বলক তেনেহ'লে আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে আমি অলপ পানী গৰম কৰিম। মাছখিনি আপোনাৰ অলপ সময় গৰম পানীত আমি তিয়াই থ'ব লাগিব। তাৰ কাৰণে মই অলপমান পানী গৰমাই লৈছোঁ আৰু লগে লগে মাছকেইটা কাটি পেলাই মই তিয়াই থ'ম। এয়া মই মাছ কটা ষ্টাৰ্ট কৰিছোঁ। আমি ইয়াৰ মূৰৰ অংশ আৰু পেটৰ যিখিনি আছে তাত কিছুমান লেতেৰা থাকে, সেইবিলাক গুচাই দিম। বহুতে জানেই চাগে গুচাবলৈ, কিন্তু তথাপিতো মই আকৌ এবাৰ দেখাই দিছোঁ, কাৰণ পেটত ইহঁতৰ বহুত লেতেৰা থাকে। মাছটো যেতিয়া আপোনাৰ শুকুওৱা হয় তেতিয়া পেটৰ অংশ পেলাই নিদিয়ে, তেনেকৈয়ে শুকুৱাই। আৰু বহুত লেতেৰা, কেতিয়াবাতো মাছৰ পেটতেই মাছো ওলোৱা দেখা যায়। এয়া দেখিছে চাগে, বহুত লেতেৰা থাকে। এয়া শুকান মাছ আমাৰ ৰেডি হৈ গ'ল। এয়া দেখিছে উমলি গৈছে মাছখিনি একদম। এতিয়া আমি এনেদৰে ফালি দিলে দেখিছে ইয়াৰ মাজৰ কাঁইটডাল খুব সহজে ওলাই যায়। আৰু এনেকৈ চাফা কৰি ল'ম মাছখিনি। ক্ষমা কৰিব, মই এইখিনিতে মাছখিনি কেনেকৈ তিয়াইছিলোঁ মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মই মাছখিনি কাটি লোৱাৰ পিছত 15 মিনিট সময় উতলা গৰম পানীত ঢাকি থৈ দিছিলোঁ, অলপমান নিমখ দি পেলাই। তাৰপিছত যেতিয়া ঠাণ্ডা হ'ল, ঠাণ্ডা হোৱাৰ পিছত মাছখিনি মই ঠাণ্ডা পানীৰে ভালকৈ ধুলোঁ। ধোৱাৰ পিছত মই কাঁইটখিনি বাছি লৈছিলোঁ। তাৰপিছত মিহিকৈ এটা পেষ্ট বনাই লৈছিলোঁ। এইটো শুকান মাছৰ পেষ্টটো মই বনাই ল'লোঁ। এতিয়া এখন ফ্ৰাইং পেন বহাই দিম আৰু হিট হ'বলৈ দিম। ইয়াতে মই তেল দি দিম অলপ। তেল আপোনালোকৰ জোখমতে দিব পাৰে, কিন্তু এই চাটনিটোত মানে আপোনাৰ চাটনি আচাৰ যি বুলি কয় আৰু অলপ তেল বেছি হ'লে ভাল হয়। আৰু মই ইয়াত ৰিফাইন ইউজ কৰিছোঁ, মই মিঠাতেল ইউজ কৰা নাই। মই ৰিফাইনত বনাইছোঁ। এতিয়া অলপ পিঁয়াজ দি চাইছোঁ হৈছে নাই। হৈছে, প্ৰায় গৰম হৈছে। মই এতিয়া ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজ মই ইয়াত প্ৰায় ডাঙৰ ডাঙৰ দুটা পিঁয়াজ ইউজ কৰিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছতে মই ইয়াত অলপমান নিমখ ছটিয়াই দিম। নিমখ দিলে পিঁয়াজৰ যিটো পানী, সেই পানীটো পটককৈ ওলাই যায়। পিঁয়াজটো গলে সোনকালে আৰু পটককৈ ভাজা যায়, তেতিয়া অতি সোনকালে ভাজা যায়। অলপ নিমখ দি দিব পাৰে এনেকৈ। এয়া মোৰ পিঁয়াজ প্ৰায় গলি গৈছে, ৰঙচুৱা পৰিছে। এতিয়া মই ইয়াতে যিটো পেষ্ট মই বনাই ৰাখিছিলোঁ, সেই পেষ্টৰ 3 চামুচ দি দিম। অলপ নহৰুটো বেছিকৈ লাগে শুকান মাছত, খাই ভাল লাগে তেতিয়া। ভালদৰে লৰাই এয়া হালধি দিলোঁ।
সোৱাদ অনুসৰি। ধনিয়া পাউডাৰ 1.5 চামুচ, আৰু জ্বলা নথকা জলকীয়া গুড়ি প্ৰায় 1 চামুচ দি দিবি। মছলাখিনি দিওঁতে গেছটো সিমত ৰাখিব। অকণমান মই পানী দি দিম যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া ভালদৰে এবাৰ লৰাই মছলাই তেল এৰালৈকে আমি ভাজি থাকিম এনেদৰে। মই এতিয়া গেছটো প্ৰায় অলপ মিডিয়ামত ৰাখি দিছোঁ। চিঠা শুকান মাছখিনি দি দিম, দি খুব ভালদৰে লৰাম এইখিনি। মাছখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। ইয়াতে মই এতিয়া আধা কাপমান পানী দিম। পানী দিয়াৰ পিছতে মই ঢাকোন লগাই প্ৰায় 2-3 মিনিট সময় তেনেকৈ ৰাখি দিম মিডিয়াম ফ্লেমত, আৰু আমাৰ মাছ শুকান মাছৰ চাটনি ৰেডি হৈ যাব। যদি আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত নিশ্চয় জনাব যে আজি শুকান মাছৰ চাটনিটো আপোনালোকৰ কেনেকুৱা লাগিল। ধন্যবাদ।